কি হৈছিলে কওকচোন? এইমাত্ৰ এক্সিডেণ্ট হৈছে ইয়াত মোনাবাৰী বাঘমাৰীত আৰু শুনা মতে মিনিষ্টাৰৰ গাড়ী কনভয়ে বোলে খুন্দিয়াইছে। আমি আহিছোঁ আৰু ল'ৰাকেইজন আমাৰ মোনাবাৰী ইটাখোলা লাইনৰ আছিলে। তেওঁলোকৰ কনভয়ে কিয় এক্সিডেণ্ট কৰিলে কেনেকুৱা সিহঁতেতো আঘাত মাৰ্গত উৰি যোৱা নিচিনা যায় না। মন্ত্ৰী বাৰু মন্ত্ৰী মানে শুনা মতে পল্লৱ লোচন দাস আছিলে MP আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিলে বোলে। এতিয়া চকুত চোৱা নাই, কিন্তু আমি শুনা মতে তেওঁলোকে আছিলে আৰু স্পটত মানুহ থিয় হৈছিলে এইটো। কিন্তু যিটো দেখিছোঁ কিন্তু এইটো উচিত তদন্ত হ'ব লাগিব। আৰু তেওঁলোকে ক'ত খাপ পাইছে এই বিজি ৰোডত মানুহ অহা যোৱা সাধাৰণ পথত ইমান হাই স্পীড গাড়ী চলাব, এইটো ফৰলেন নহয় ন। সেইকাৰণে তেওঁলোকে এটা শিক্ষা পাব লাগিব, তেওঁলোকে গাড়ী কেনেকুৱা চলাব লাগে। কেইজন ল'ৰা ঢুকাইছে এতিয়া? দুজন ঢুকাইছে, এজন পূৰা চিৰিয়াছ, বহুত গভীৰভাৱে গুৰুত্ব হৈ পেলাই আছে তেওঁ। আপোনালোকে কি ক'ব বিচাৰে এতিয়া? তদন্ত হ'ব লাগিব, সেইটো তদন্ত আওতালৈ আহিব লাগিব। ইয়াত আমাৰ কেবিনেট মিনিষ্টাৰো আছে, মাননীয় ৰঞ্জিত দত্ত ডাঙৰীয়া, আৰু আপোনাৰ ADC ছাৰো আছে আৰু এডিশ্যনেল SP ছাৰো আছে। তেওঁলোকে উচিত তদন্ত কৰিব লাগে। সেইটো যদি তদন্ত আমি বিবিধ ব্যৱস্থা গ্ৰহণ কৰিম আৰু নানান ধৰণৰ কাৰ্যসূচী ল'ম এইটো।